নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়ালভ্লগ। মই আজি আপোনালোকলৈ ৰাতিপুৱাই মৰ্ণিং টাইম লৈ আহিছোঁ কেইটামান উপদেশ, নতুন উপদেশ দুটামান নতুন উপদেশ লৈ আহিছোঁ। তাৰ ওপৰতে আজি ভিডিঅ'টো আপোনালোকলৈ যুগুতাইছোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিল। পাঁচোটা উপদেশ আপোনালোকৰ ওচৰত আৰম্ভ কৰিব লৈছোঁ। প্ৰথমতে হৈছে, মই তাৰ ওপৰত বেছিকৈ নকওঁ দেই, যিটো আছে মই সেইটোৱে ক'ম, বিশ্লেষণ নকৰোঁ। মাত্ৰ দুটা বা এটাৰ বিশ্লেষণ কৰিম বা বৰ্ণনা কৰিম, অলপ বুজাবলৈ চেষ্টা কৰিম। প্ৰথমটো হৈছে দুখীয়া হোৱাটো পূৰ্বজন্মৰ পাপ। খোৱা কথা সঁচাকৈ উন্নতিৰ পথলৈ আগবাঢ়ি যাব পাৰিব। গতিকে আৰু এটা আছে, মই কৈ দিছোঁ, বিদ্যুতৰ মাচুল বাঢ়িছে, গছৰ তলত বহক, গছৰ তলত বহি বতাহ খাওক। এইটো এটা বৰ সাংঘাতিক উন্নতিমূলক কথা, উন্নয়নমূলক কথা। আৰু সকলোৱে আমাৰ অসমবাসী ৰাইজে এই কথাষাৰ অনুসৰণ কৰিব লাগে। এই উক্তিষাৰ, আমাৰ এই বাণীষাৰ, মহৎ লোকৰ বাণীষাৰ আমি অনুসৰণ কৰিব লাগে। কাৰণ আমি যদি আজি গৰম পৰিছে বুলি ঘৰত যদি আমি ফেনখন বন্ধ কৰি থওঁ, লাইটবিলাক যদি বন্ধ কৰি থওঁ, তেতিয়াতো আমাৰ বিল নাহে, হয়নে বাৰু? আমাৰ বিল নাহে, বিল কমি যাব। গতিকে আমি তাৰ পৰিৱৰ্তে আমি গছৰ তলত বহোঁ। গছৰ তলত বহি যদি আমি ঢকুৱা বিচনী মাৰোঁ, আমি যদি বাঁহৰ বিচনীয়ে বিচোঁ, তেতিয়াতো আমাৰ দেহাটো পূৰা শীতল পৰি যাব, তেতিয়াতো আমি ঠাণ্ডা পাম, হয়নে? গতিকে আমাৰ অসমত গছৰ অভাৱ নাই, ঢেৰ গছ আছে। আমাৰ অসমত ইমানেই গছ আছে ক'ব নোৱাৰি, ইমান গছ আছে, অসংখ্য গছ গছনি আছে। আমাৰ অসমখন অৰণ্য বুলিয়ে ক'ব পাৰি। আমাৰ অসমখন সেউজীয়া অসম, সকলো দিশত আমাৰ সেউজীয়া 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 গছ বনে সেউজীয়া এখন সুন্দৰ আমাৰ অসম। গতিকে এই অসমখনত আমি এটা বিশুদ্ধ বতাহ কিয় ল'ব নোৱাৰোঁ? ফ্ৰীতে, তাকো ফ্ৰীতে, কাকো টেক্স দিব নালাগে, মাচুল দিব নালাগে এই জাক বতাহ ল'লে। গতিকে ছাৰে কিমান এটা ধুনীয়া কথা, কোনোবাই বেয়া পাইছে, সেইটো বেয়া কৰিছে। ছাৰে ভাবি গুণিয়ে কৈছে যে ৰাইজৰ উন্নতি হ'ব, ৰাইজৰ উন্নতি হোৱাকেহে এই কথাষাৰ কৈছে। গতিকে আমি সদায় এতিয়া ফেন লাইট এইবিলাক বন্ধ কৰি থৈ দিব লাগে আৰু গছৰ তলত বতাহ ল'ব লাগে। মই লগতে কৈছোঁ, আমাৰ যে অসমত ইমান গছ গছনি আছে, আমি ফ্ৰীকৈ বতাহ ভাগ ল'ব পাৰোঁ, হয়নে বাৰু? আৰু আজি সেই ছাৰে কৈছে যে লওক, ফ্ৰীকৈ লওক, একেবাৰে বিশুদ্ধ বতাহ, এক পইচা দিব নালাগে, চায়না দিব নালাগে। চাওকচোন, লাইট জ্বলাব কিয় লাগে? কিয় লাইট জ্বলাব লাগে? আমাৰ দেখোন অত ডাঙৰ চান ওপৰত আছে দেখোন, গোটেই দিনডাল মানুহ ৰখিব নোৱাৰাকৈ পোহৰ দি থাকে। মানুহ ৰখিব নোৱাৰি, গা ধুই থাকিবলগীয়া হৈছে। তেনেকুৱা পোহৰ দিয়া এটা আমাৰ হেলজিন ওপৰত আছেই, ইমান পোহৰ পাওঁ আমি। তেনেহ'লে লাইট কিয় জ্বলাব লাগে? আগৰ দিনততো লাইট জ্বলোৱা নাছিলে তেনেকৈ, কাচিন তেলৰ চাকিত পোহৰতে ভাত ৰান্ধিছিল মোৰ মায়ে। মই পঢ়িছিলোঁ কাচিন তেলৰ চাকিত। এতিয়ানো আৰু লাইটডাল কেলৈ লাগে? এতিয়াতো পাৰি কাচিন তেলৰ চাকি জ্বলাই পেলাই থাকিবলৈ, কিন্তু হয়, কাচিন তেলৰ চাকি কেনেকৈ জ্বলাব? 100 টকা লিটাৰ হৈছে, সকলোৱে কিনিব নোৱাৰে। গতিকে সেইটো বাদ দিয়া। আমাৰতো ওচৰে পাঁজৰে নাহৰ আছে, নাহৰ গুটিবিলাক আনি পেলাই জমা কৰি থ'লে দেখোন নাহৰ গুটি জ্বলালেই হ'ল, এটা পাছত এটা এটা জ্বলাই থাকিলে হ'ল। ৰাতি ইমানটো পোহৰৰ প্ৰয়োজন নাই, ৰাতিটো আন্ধাৰ হ'লে ভালহে হয়, হয়নে? গতিকে ছাৰহঁতে যে কথাবিলাক, উক্তিবিলাক, বাণীবিলাক যে আমালৈ, ৰাইজলৈ, অসমবাসীৰ ৰাইজলৈ পঠিয়ায়, সেইবিলাক অনুসৰণ কৰিলে অসমবাসীৰ ৰাইজৰ জয় জয়ময় হ'ব। গতিকে আজিৰ পৰা আপোনালোকে এইবিলাক অনুসৰণ কৰক, অনুসৰণ কৰিব। এই উপদেশ পাঁচোটাৰ ওপৰত উন্নতি হ'ব, পাকঘৰ জয় জয়ময় হ'ব, পাকঘৰত নদন বদন হ'ব, ধন টকা পইচা নদন বদন হ'ব। গতিকে শেষত ৰাখিছোঁ ভিডিঅ'টো, ইমানকে ক'লোঁ। আৰু এটা অনুৰোধ, প্ৰত্যেকে গছ পুলি ৰুৱক, আমাৰ যাতে পায়ং ছায়া পোৱাৰ দৰে
এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰা গছপুলি ৰুব লাগে। গতিকে গছপুলি ৰুৱক, একোটা আপোনাৰ ছোৱালীজনীৰ জন্মদিনত ৰুৱক, অন্নপ্ৰসনত ৰুৱক, বিভিন্ন কৰ্মত আপুনি এজোপা গছপুলিয়ে আৰম্ভ কৰক সেই কৰ্মভাগ। দেখিব অসমত সেউজীয়া গছবন, সময়ত বৰষুণ পাম, তাপমাত্ৰা কমি যাব, আমি ফেনৰ কাৰণে অপেক্ষা কৰিব নালাগে, বৰষুণ এজাকৰ কাৰণে অপেক্ষা কৰিব নালাগে তেতিয়া। গতিকে গছ গছনি কাটি ধ্বংস কৰিব নালাগে, সদায় ৰুবলৈ চেষ্টা কৰক। কিন্তু আমাৰ পায়েং ছাৰে কৈছে যে ৰুব নালাগে, অসমত ঢেৰ গছ গছনি আছে, সেই গছ গছনিৰ গুটি পৰি গোটাই গুটিৰ পৰাই আকৌ নতুনকৈ পুলি হ'ব, কিন্তু সেই পুলিবিলাকক সংৰক্ষণ কৰাটোহে আমাৰ ৰাইজৰ কৰ্তব্য। গতিকে ইয়াকে কৈ